টিচাৰ টিউটৰ টেট আমি সকলোৱে মানি লৈছোঁ আৰু এতিয়া সকলোৱে মানি ল'ব লাগিব যে আমি গুণগত শিক্ষা যদি আমি দিব লাগে তেনেহ'লে আমি টেট টিচাৰৰ জৰিয়তেহে টেট পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীকে আমি দিব লাগিব শিক্ষক নিযুক্তিটো সম্পূৰ্ণৰূপে ট্ৰান্সপাৰেণ্ট স্বচ্ছ আৰু কোৱালিটি টিচাৰ দিব পৰা আমাক ব্যৱস্থা এটা লাগে এইটো এতিয়া দিনক দিনে এই পৰীক্ষাটো টেটটো কম্পিটিটিভ হৈ আহিছে এতিয়া এই কম্পিটিটিভ হৈ অহাৰ মাজত ইয়াত অন্য ধৰণৰ কনচিডাৰেশ্যনবিলাক বা বিশেষ ৰেহাইৰ প্ৰশ্নবিলাক আৰু ইয়াত নাহিব আমি এই ব্যৱস্থালৈ যাব বিচাৰিছোঁ যাতে প্ৰত্যেক বছৰে আমাৰ যিখিনি খালী পদ ওলায় সেইখিনি বেকলগ সৃষ্টি নোহোৱাকৈ বা পিছৰ বছৰলৈ কেৰি ফৰৱাৰ্ড নোহোৱাকৈ সেই খালী হোৱা বছৰটোতে যাতে সেই পদখিনি পূৰণ কৰিব পৰা যায় আৰু প্ৰত্যেক বছৰে টেটো অনুষ্ঠিত কৰিব পৰা যায় ই এটা তুমুল প্ৰতিদ্বন্দ্বিতামূলক পৰীক্ষা এই প্ৰতিদ্বন্দ্বিতাটো আমি সকলোৱে আদৰণি জনাব লাগিব আৰু ইয়াৰ বাহিৰে আমাৰ কোনো বেলেগ গত্যন্তৰ নাই আজি যিসকল টিউটৰৰ সমস্যাৰ কথা উল্লেখ কৰিছে যিহেতু এই ক্ষমতাটো যে তেখেতসকলক টিচাৰ কৰি দিয়াৰ ক্ষমতা বা এই পাৱাৰটো ৰাজ্য চৰকাৰৰ হাতত নাই নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তেওঁলোকে শিক্ষকৰ ষ্টেণ্ডাৰ্ড কি হ'ব সেইটো নিৰ্ধাৰণ কৰি দিছে তেওঁলোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কি থাকিব লাগিব সেইটো নিৰ্ধাৰণ কৰি দিছে আৰু সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিসকলৰ নাই তেওঁলোকক আচলতে টিচাৰ হিচাপে আমি নিযুক্তি দিব নোৱাৰোঁ বা টিচাৰৰ মান্যতাটো দিব নোৱাৰোঁ যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে তেওঁলোকক চাকৰিসমূহ প্ৰভিন্সিয়েলাইজ কৰা হ'ল প্ৰভিন্সিয়েলাইজ হোৱাৰ পাছত তেখেতসকলক 5টা বছৰ সময় দিয়া হৈছে যে আপোনালোকে যদি প্ৰফেশ্যনেল যি কোৱালিফিকেশ্যন লাগে সেই প্ৰফেশ্যনেল কোৱালিফিকেশ্যনটো আয়ত্ত কৰিব পাৰিলে আপোনাক টিচাৰলৈ উন্নীত কৰা হ'ব এতিয়া বহু আমি আবেদন পাইছোঁ সেই আবেদনসমূহ অৰ্থাৎ যিসকল টিউটৰ আছিল তেওঁলোকে আবেদন কৰিছে যে আমি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন পালোঁ আমাক টিচাৰলৈ উন্নীত কৰি দিয়ক তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন বৰ্তমান চলি আছে আৰু যিসকলৰ ডকুমেণ্ট মানে সঠিকভাৱে পোৱা যাব খুব কম সময়ৰ ভিতৰত তেওঁলোকক আমি টিচাৰ হিচাপে মনোনীত কৰিম টিচাৰ হিচাপে আমি তেওঁলোকক মান্যতাটো প্ৰদান কৰিম